বৰষুণৰ বতৰ কিন্তু বৰষুণৰ বতৰ হ'লেও কৰ্ম কৰিব লাগে। কৰ্মটো কৰিবই লাগিব। কৰ্ম নকৰিলে এইবাৰ দুৰ্গা পূজা কেনেকৈ যাব ভ্ৰমণ? দুৰ্গা পূজা এইবাৰ ভাবিছোঁ এটা ৰেইনকোট ল'ম। ৰেইনকোট পিন্ধি দুৰ্গা পূজা চাম। দুৰ্গা পূজাত যিসকল ল'ৰা ছোৱালীয়ে কাপোৰ ল'ম বুলি ভাবি আছে, এইবাৰ ৰেইনকোট সকলোকে কাপোৰ মানে জুবিন দা নিকিনি আপুনি ৰেইনকোট কিনক আৰু ৰেইনকোট পিন্ধি পূজা চাবলৈ আহিব। ৰেইনকোট আৰু আমি সকলোৱে কাতৰভাৱে অনুৰোধ কৰিছোঁ সকলোৱে ৰেইনকোট কিনক উপায় নাই আৰু ৰেইনকোট পিন্ধি পূজা চাবলৈ আহিব। লগতে কি আছিলে জোতাটোৰ নাম? জোতাযোৰ পিন্ধিব লাগিব এবাৰ। আৰ্মিৰ জোতা, আৰ্মিৰ জোতা আঁঠুলৈকে আহে যে যাতে ট্ৰেকত খোজ কাঢ়িব পাৰি। চুপত আছে যে এই আমি সকলোৱে কিন্তু ৰেইনকোট কিনিছোঁ আমি সকলোৱে ৰেইনকোট জুবিন দাও আৰু আমি ৰেইনকোট পিন্ধি পূজা চাব যাম। আৰু ছোৱালী বিশেষকৈ ছোৱালীবোৰক কৈছোঁ না, অসমীয়া চিনেমা চাম। আপোনালোকক লগ পাম, ৰঙীন ৰঙীন ৰেইনকোট পিন্ধি আহিব। বিশেষকৈ ছোৱালীবোৰক কৈছোঁ আমি সকলোৱে ৰেইনকোট পিন্ধক। মেকআপ বেয়া হ'ব। মেকআপ বেয়া হ'ব এইবাৰ। এইটো এইবাৰ বৰষুণ